ভিউৱাৰ্ছ, আলপনা পাকঘৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এতিয়া আবেলি 2:30 বাজিছে আৰু ভাবিলোঁ যে দুয়োটাই একাপ একাপ চাহ খাওঁ। আজি ৰাতিপুৱা অলপ ব্লগটো আৰম্ভ কৰিছিলোঁ, কিন্তু মই মোৰ ফেচটো আপোনালোকক দেখুওৱা নাই। খুব পটাপট আচলতে জল্দি ভাত বনাব লগা হ'ল, এওঁ এফালে যাব লগা হ'ল। গতিকে মই একদম পটাপট ভাত চাত বনাই এওঁক খুৱাই পঠিয়ালোঁ। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। তাৰপিছত এতিয়া ভাবিলোঁ যে অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পেলাই মই শুই কৰি এতিয়া উঠি আহিছোঁ। আহি পেলাই মুখ চুখ ধুই মই ভাবিলোঁ যে ভিডিঅ'টো এতিয়া আপোনালোকক আৰম্ভণিটো দেখুৱাওঁ। এতিয়া 2:30 বাজিছে আৰু চাহ একাপ খাই লওঁ। আৰু আবেলি এতিয়া 3:30 এনেকুৱা বজাত মানে মই ৰুটি বনাম। ৰুটি আৰু চব্জি, আজি ভাত অলপ সোনকালে খোৱা হ'ল, গতিকে ৰুটি আৰু চব্জি কিবা এটা বনাম। আৰু মা বাবাও খাম বুলি কৈছে। মা বাবা মানে মোৰ শহুৰ আৰু শাহু মা, গতিকে তেওঁলোককো আজি ৰুটি দিব লাগিব। গতিকে মই এতিয়া আবেলি আপোনালোকক বনাম, কেতিয়া বনাম দেখাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। গধূলিলৈকে মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আহক এতিয়া মই চাহ খাই লওঁ। আজি কচু দাইল বনাম, গতিকে এয়া কচু লৈছোঁ। আৰু এতিয়া ৰাতিপুৱা সময় হৈছে, গতিকে মই ভাবিছোঁ যে আমাৰ ভাত বনাবলৈ হৈ গ'ল, 9:30 বাজি গ'ল। গতিকে মই এতিয়া বনাওঁ। আৰু আজি মই মুখখন দেখুওৱা নাই আপোনালোকক, পটাপট বনাই দেখাইছোঁ। পিছত মই আপোনালোকক লগ পাই থাকিম। এতিয়া মই এয়া কচু দি দিছোঁ। প্ৰথমে কচু, তাৰপিছত এয়া বিলাহী লৈছোঁ, বিলাহী দিম আজি। আৰু এয়া দাইল মই তিয়াই থৈছোঁ, মচুৰ দাইল, এই মচুৰ দাইল দি দিছোঁ। এয়া কঁঠাল গুটি। আজি কচু, বিলাহী, দাইল আৰু কঁঠাল গুটিৰে এসাঁজ খাম বুলি ভাবিছোঁ, কাৰণ এবাৰ কচু তেনেকৈ খোৱাই নাই। আৰু আজি এতিয়া এয়া বনাবলৈ লৈছোঁ। এয়া মই দি দিছোঁ আৰু এইখিনি গোটেইখিনি বইল কৰি লওঁ। এয়া মই নিমখ দি দিছোঁ 1 চামুচ। আৰু মই হালধি এতিয়া নিদিওঁ, হালধি তেল মাৰোঁতে দিম। এতিয়া এইফালে কচু দাইল আৰু এইফালে ভাত পাতি দিছোঁ। এতিয়া মই এইফালে কেৰাহীটো পাতি মই কচু দাইলকণ তেল মাৰি লওঁ বুলি ভাবিছোঁ। ইয়াত প্ৰথমে মই দিছোঁ পাঁচফোৰণ, আৰু এয়া হ'ল আদা, নহৰু আৰু পিঁয়াজ মই একেলগে খুন্দনাত পিচি লৈছোঁ। এতিয়া হালধি এচামুচ দিছোঁ। মাক নোলোৱা হৈ গৈছে, ইমান জলকীয়া জ্বলা গোন্ধ ওলাইছে, একদম মাছটো লাগি ধৰিছে। এতিয়া এইখিনি এটা দি দিওঁ। এয়া কচু দাইল মোৰ হৈ গ'ল। আৰু এয়া এইফালে মই জিকা আৰু আলু কাটি থৈছোঁ। ইফালে মই এটা কেৰাহীত বেঙেনা ভাজি আছোঁ। এতিয়া জিকা ভাজি বহাই দিম। আৰু পাস্তা আনিছে, আৰু মই বজাৰৰ পৰা আচলতে মোৰ অভ্যাস এটা হৈয়ে গ'ল। মই অনাৰ 2 ঘণ্টামানৰ পিছতে আৰু এইখিনি ভালদৰে মই ধুই কৰি থৈ দিওঁ। পাপৰ চব ধুই দিওঁ। এওঁ মোক খং কৰে, কিন্তু ধুলেও নাই, এয়া ফল মূল আনিছোঁ। আজি খানা একদম চিম্পুল, কচু, বিলাহী আৰু কঁঠাল গুটিৰে দাইল, তাৰপিছত জিকা, আলু, চয়াবিন আৰু বেঙেনা ফ্ৰাই, ভাত আৰু পাপৰ কৰিছোঁ, টেঙা আৰু এটা চালাড বনাম। ইয়াত তিয়ঁহ মই পাহৰিছিলোঁ, তিয়ঁহটো চালাড বনাম এতিয়া। এয়া আটা মাৰিছোঁ এতিয়া। আটা মাৰিছোঁ আৰু এয়া বুটৰ দাইল তিয়াই থৈছোঁ। আৰু এইফালে চাওকচোন মোৰ অৱস্থা কি হ'ল, গাখীৰ পৰি অৱস্থা নাইছোঁ, গোটেই পেলালোঁ গাখীৰ। মোৰ হয়ে এনেকুৱা, গাখীৰ মই প্ৰায়ে পেলাওঁ, গাখীৰ উতলালে দিওঁ, চাই নাথাকোঁ, সদায় পৰে গাখীৰ, আজিও পেলালোঁ। ৰুটি বেলিবলৈ লৈছোঁ, 4টা বাজিছে। আৰু এইফালে দাইল মই বহালোঁ, দাইল হৈ গ'ল, বুটৰ দাইল হৈ গ'ল। ৰুটিখিনি বনাই লওঁ।
ইমান গৰম এতিয়া 4টা বাজি গ'ল কিন্তু সাংঘাতিক ধৰণৰ ৰ'দ এটা দিছে একদম মানে বহুত গৰম আৰু ৰুটি বনালে এনেও গৰম লাগে বিৰাটেই গৰম মানে এয়া আবেলি খানা ৰেডি হৈ গ'ল মা বাবাক দিলোঁ আৰু এয়া আমি বাঢ়ি লৈছোঁ আৰু মই এটা লৈছোঁ মই আবেলি বেছি নাখাওঁ এখনেই হৈ যাব মোৰ ৰুটি বাহিৰত বহি আছোঁ আৰু এতিয়া ইমান ধুনীয়া বতাহ এটা মাৰিছে 6টা বাজিব হৈছে এতিয়া আৰু এটা খুব ধুনীয়া এটা পৰিৱেশ আৰু খুব ধুনীয়া বতাহ মাৰি আছে আৰু বাহিৰত ঘৰ চৰ ঝাৰু মাৰিলোঁ ঝাৰু মাৰি পেলাই বাচনকেইটা ধুলোঁ ধুই ঘৰ ঝাৰু মাৰিলোঁ মাৰি পেলাই এতিয়া এয়া মই বাহিৰত অকণ বহি দিছোঁ আৰু খুব ধুনীয়া এটা বতাহ মাৰিছে ভাল লাগিছে আৰু একদম ফিৰফিৰিয়া এয়া দেখিছে ন গছৰ পাত লৰি আছে বহুত ভাল লাগিছে এতিয়া সন্ধিয়া 7টা বাজিছে আৰু মই ভাবিলোঁ আজি চাহ নাখাওঁ গৰম চৰ্বত খাম এতিয়া আৰু মানুহ এতিয়া আহি পাইছে খেলি পেলাই তাৰপিছত অকণমান এইখিনি বাহিৰতে খেলে আৰু মই ভাবিলোঁ আজি গৰম মছলা এটা বনাওঁ মই ঘৰত বনাওঁ সেইটো আৰু কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাওঁ আপোনালোকে চাই থাকক মই কেনেদৰে গৰম মছলাটো মানে বনাওঁ এতিয়া গেছটো জ্বলাই লৈ এখন পাতিলোঁ এয়া মই ইলাচি দিছোঁ 4টা আৰু লং দিছোঁ বেছি নহয় ইমান 4-5টামান দিছোঁ লং এয়া চব গুটি দিছোঁ 2 চামুচ এইটো জিৰা দিছোঁ মই 3 চামুচ আৰু ধনিয়াও তেনেদৰে 3 চামুচ দিছোঁ এয়া শুকান জলকীয়া 2টা আৰু এইখিনি খুব এটা ভাল মানে মছলা হয় ঘৰত বনোৱা গৰম মছলা আৰু এইখিনি আপোনালোকে অকণমান টাৱাখনত গৰম কৰি ল'ব ফ্ৰাই পেন এখনত গৰম কৰি ল'ব লৈ পেলাই আপোনালোকে মই কি দিলোঁ দেখিলেই নহয় এই ইলাচি দিলোঁ 4টা শুকান জলকীয়া 2টা জিৰা 3 চামুচ ধনিয়া 3 চামুচ আৰু চব গুটি 2 চামুচ আৰু গোটেইখিনি বস্তু ভালদৰে টাৱাখনত গৰম কৰি আপুনি মিক্সিত গুড়ি কৰি থ'ব আৰু এই গৰম মছলাটো আপুনি চবতে দিব পাৰিব চব্জিতেই আপুনি দিব পাৰিব আৰু ইচ্ছা কৰিলে আপোনালোকৰ বোলে জিৰা বা ধনিয়া এনেকুৱা ধৰণৰ কোনো মছলা নাই অকলশৰীয়াকৈ মানে যিটো আমি বেলেগকৈ এক্সট্ৰাকৈ থৈ দিওঁ তেনেকুৱা ধৰণৰ মছলা নহ'লেও আপোনালোকে এই মছলাটো চব ব্যঞ্জনতে ব্যৱহাৰ কৰিব পাৰিব আৰু খুব এটা সুগন্ধ ওলায় কাৰণ এইটো বজাৰৰ পৰা কিনাতকৈ এইটো ঘৰত যদি আপুনি বনাই লয় খুব এটা সুন্দৰ মানে গোন্ধ আমোলমোলাই থাকে আৰু চব্জিকণ খাবলৈও ভাল লাগে আপোনালোকে এনেদৰে ঘৰত বনাই ল'বচোন গৰম মছলা খুব ভাল লাগে আৰু মই এনেদৰে বনাই লওঁ সেইফালেই বনাই লওঁ আৰু এতিয়া মোৰ নাই এই চব মোৰ মছলাখিনি ভজা হৈ গ'ল আৰু এইখিনি ঠাণ্ডা হ'লে মই মিক্সিত মাৰি গুড়ি কৰি ল'ম এতিয়া মই টাৱাখন গৰম কৰিলোঁ আৰু গৰম কৰি পেলাই এতিয়া মই জিৰাখিনি ভাজি লওঁ এইখিনিও মই এক্সট্ৰাকৈ বনাই থ'ম এয়া এতিয়া মই ধনিয়াও তেনেদৰে গৰম কৰি পিচি ল'ম এয়া মোৰ গৰম মছলা পিছা হৈ গ'ল আৰু এতিয়া মই মোৰ মছলা বক্সত ভৰাই থওঁ এইখিনি আৰু যিখিনি মোৰ বাকী থাকে সেইখিনি মই চিচাৰ বৈয়ামত ভৰাই থৈ দিওঁ চিচাৰ বৈয়ামত ভৰালে ভাল হৈ থাকে গতিকে আপোনালোকে যিবোৰ মছলা থাকি যায় সেইখিনি চিচাৰ বৈয়ামত ভৰাই থ'ব বা চিচাৰ বটল মই কি কৰোঁ বটল নিকিনো মই যিখিনি মানে ধৰক মৌজোল আনিলে হনি বটলবোৰ থাকে বা চচৰ বটল আচাৰ বটল জেলি বটল এইবোৰ মই ধুই কৰি ভালকৈ থৈ দিওঁ আৰু তাতে মই যিখিনি এক্সট্ৰা মছলা থাকি যায় তাত তেনেকৈ ভৰাই ভৰাই যাওঁ এয়া মোৰ জিৰা পাউডাৰো হৈ গ'ল মিক্সিত মাৰি আৰু এতিয়া মই মোৰ মছলা বাকচত ভৰাই দিছোঁ এয়া মোৰ ধনিয়া পিছা হৈ গ'ল আৰু এতিয়া মোৰ ধনিয়াও মোৰ মছলা বাকচত ভৰাই দিছোঁ তাৰপিছত ইয়াত গোটা জিৰা লাগে মই তাৰ কাৰণে ইয়াত অলপ ভৰাই থওঁ এয়া মোৰ মছলা বাকচবোৰ হৈ গ'ল এতিয়া আজি ভৰ্তি হৈ গ'ল চিন্তা নাই ভিউৱাৰ্ছসকল মোৰ ইতিমধ্যে মছলা ৰেডি হৈ গ'ল গোটেইকেইটা মছলা বনালোঁ গৰম মছলা বনালোঁ তাৰপিছত জিৰা বনালোঁ তাৰপিছত ধনিয়া বনালোঁ আৰু মই এইকেইটা মছলা আচলতে ঘৰতে বনাই লওঁ আৰু গৰম মছলাটো আচলতে আপুনি চবতে দিব পাৰিব সেইটো কোনো কথা নাই তাত জিৰা আছে ধনিয়া আছে চফ আছে শুকান জলকীয়া আছে ইলাচি আছে
লং আছে গতিকে আপুনি গোটেইখিনি মানে যিখিনি ৰেচিপি বনায় বা কিবা যদি ব্যঞ্জন বনায় কেতিয়াবা এক্সট্ৰা মছলা নাথাকিলে আপুনি ব্যৱহাৰ কৰিব পাৰিব আৰু মই এক্সট্ৰাকৈ জিৰা আৰু ধনিয়াও পিচি ল'লোঁ গতিকে আৰু আজি বহুত গৰম দেখিছে মই ঘামি গৈছোঁ আৰু গা ধোৱা নাই ধুমকৈ এতিয়া গাটো গৈ পেলাই গতিকে মই আজি ভাবিলোঁ যে মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰা আজিলৈ আহোঁ বাই বাই